হাই ফ্ৰেণ্ডছ, আপোনালোকে বা ময়ো ফেচবুকতকৈও হোৱাটছএপতেই বেছি টাইম স্পেণ্ড কৰোঁ। হয়তো কাৰোবাৰ লগত মেছেজ কৰি হ'লেও, নহ'লে কাৰোবাৰ ষ্টেটাছ চাই হ'লেও। চ' মই আপোনালোকলৈ হোৱাটছএপৰ এনেকুৱা এটা আপডেট আনিছোঁ, আপোনালোকৰ ল'বলৈ মন যাব। ছমাহমান আগত হোৱাটছএপ আপডেট দিয়াত আমি ষ্টেটাছত ফটো আৰু ভিডিঅ' দিব পাৰিছিলোঁ। তাৰ বাবে আমি প্লে ষ্ট'ৰত গৈ হোৱাটছএপটো আপডেট দিলেই সেইবোৰ সুবিধা আমি ল'ব পাৰিছিলোঁ। কিন্তু এইবাৰ হোৱাটছএপে প্লে ষ্ট'ৰত গৈয়ে আপোনাৰ হোৱাটছএপ আপডেট দিলেই সেইবোৰ সুবিধা ল'ব নোৱাৰিব। যদি আপোনালোকে মোৰ কথাত বিশ্বাস কৰিব টান পাইছে, তেনেহ'লে মোৰ এই ভিডিঅ'টো স্কিপ কৰি আপোনালোকৰ হোম স্ক্ৰীণত আহক। হোম স্ক্ৰীণত গৈ আপোনালোকে প্লে ষ্ট'ৰ অ'পেন কৰক। প্লে ষ্ট'ৰত অ'পেন কৰি আপোনালোকে হোৱাটছএপ চাৰ্চ কৰক আৰু আপোনাৰ যোনটো ইনষ্টল হৈ থকা হোৱাটছএপটো টাচ কৰক আৰু শেষৰ ফালে আহক। আপোনালোকে শেষৰ ফালে য'ত আপোনালোকে কমেণ্ট কৰিব পাৰে বা হোৱাটছএপত আপোনালোকে ষ্টাৰ দিব পাৰে, তাত গৈ আপোনালোকে চাওক যে বেটা প্ৰগ্ৰেম ইজ ফুল। বেটা প্ৰগ্ৰেম ফৰ দিছ এপ ইজ কাৰেণ্টলি ফুল। মানে হোৱাটছএপৰ নিউ আপডেট ফিচাৰ্ছবোৰ আপোনালোকে ল'ব নোৱাৰিব। যদি আপোনালোকে নিউ ফিচাৰ্ছবোৰ ল'ব বিচাৰে, তেনেহ'লে মোৰ এই ভিডিঅ'টো ফাৰ্ষ্টৰ পৰা শেষলৈ চাওক, কিয়নো মই আপোনালোকক ভালদৰে দেখাই দিম যে কেনেকৈ আপোনালোকে নতুন আপডেট ভাৰ্চনৰ হোৱাটছএপ ভাৰ্চনৰ ফিচাৰ্ছবোৰ কেনেকৈ ল'ব পাৰিব। আৰু যদি আপোনালোকে মোৰ এই চেনেলটোত প্ৰথমবাৰৰ বাবে চাইছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ছাবস্ক্ৰাইব কৰাৰ পিছত বেল আইকন দবাবলৈ একেবাৰে নাপাহৰিব, কিয়নো মই এনেকুৱা ভিডিঅ' আপোনালোকলৈ মাজে মাজে লৈ আহিম। তেনেহ'লে আপোনালোকৰ সময় নষ্ট নকৰাকৈ কেনেদৰে আপোনালোকে নিউ ভাৰ্চনৰ সুবিধাবোৰ ল'ব পাৰিব তাক দেখাই দিওঁ। তাৰ বাবে আপোনালোকে মেইন মেনুত আহিব লাগিব। মেইন মেনুত গৈ আপোনালোকে গুগল ক্ৰম অ'পেন কৰিব লাগিব। মোৰ এতিয়া ইউটিউব একাউণ্ট খোলা আছিলে, চ' মই এইটো ক্ল'জ কৰি ল'ম। ইউটিউব ক্ল'জ কৰাৰ পিছত আপোনালোকে চাৰ্চ বাৰত যাব। চাৰ্চ বাৰত গৈ আপোনালোকে লিখিব ইউটিউব বেটা টেষ্টাৰ। চাৰ্চ কৰাৰ পিছত আপোনালোকৰ এনেকুৱা এখন পেজ খুলিব, য'ত ফাৰ্ষ্ট লিংকটোত আপোনালোকে যাব হোৱাটছএপ বেটা গুগল প্লে। ক্লিক কৰাৰ পিছত আপোনালোকৰ তলত আহিব বিকাম এ টেষ্টাৰ। তাত আপোনালোকে ক্লিক কৰিব। তাত আপোনালোকে ক্লিক কৰাৰ পিছত এনেদৰে পেজ এখন পাব। তাৰপিছত আপোনালোকে নম্বৰ 2 ইনষ্টল দ্য পাব্লিক ভাৰ্চন অন গুগল প্লেত যাব। তাৰপিছত আপোনালোকে দেখিব আনইনষ্টল আৰু আপডেট থাকিব। চিম্পলি আপোনালোকে আপডেট কৰি দিব, মানে আপোনালোকে নিউ ভাৰ্চন পাবৰ কাৰণে আপডেট কৰিব লাগিব। তাৰপিছত আপোনালোকৰ ডাউনলোড হ'ব। ডাউনলোড হোৱাৰ পিছত এইটো MB থাকিব 19.35 MB। এইটো ডাউনলোড হোৱাৰ কিছু টাইম লাগিব, অলপ টাইম। ঠিক আছে, ডাউনলোড হৈ আছে। ডাউনলোড হৈ আছে, মোৰ হৈছে 12.13 MB ডাউনলোড হৈ গৈছে 19.5ৰ পৰা। 75% হৈছে, ডাউনলোড হৈ আছে। এয়া ডাউনলোড কমপ্লিট হ'ল। এতিয়া ইনষ্টল হৈ আছে, ইনষ্টল হৈ আছে। ইনষ্টল হোৱাৰ পিছত আপোনালোকে দেখিব যে বেটা ভাৰ্চন ইজ ষ্টিল ইনষ্টলেড। কিন্তু আপোনালোকে সেইবোৰ চাব নালাগে। এতিয়া আপোনালোকে চাওক অ'পেন কৰি যে ভাৰ্চনটো আপোনালোকৰ কাম কৰিছে নে নাই। চিম্পলি আপোনালোকে অ'পেন কৰি দিয়ক। অ'পেন কৰাৰ পিছত আগৰ দৰে হোৱাটছএপটো থাকিব। এতিয়া আপোনালোকে যিকোনো এটা গ্ৰুপত যাওক। মই এতিয়া জব চিকাৰত গৈছোঁ। এতিয়া আপোনালোকে চাওক যে টাৰ্গেট কৰি মেছেজ কৰিছে ইয়াত, যে আপোনালোকে টাৰ্গেট কৰি মেছেজ কৰোঁতে যোনটো মেছেজত টাৰ্গেট কৰিব সেইটো প্ৰেছ কৰিব। প্ৰেছ কৰি আপোনালোকে যোনটো ভিতৰৰ ফালে চিন আছে, এইটো চিন, ইয়াত ক্লিক কৰি আপোনালোকে মেছেজ টাইপ কৰিছিলে। কিন্তু এতিয়া আপুনি চাওক যে যোনটো টাৰ্গেট কৰিব সেইটো আপোনালোকে ৰাইট চাইডে চুৱাইপ কৰি দিয়ক। মই এতিয়া এইটো চুৱাইপ কৰি দিছোঁ। চুৱাইপ কৰি এতিয়া মেছেজ লিখিছোঁ। আপুনিও তেনেকৈ চাওক, আপুনি চেণ্ড কৰি দিয়ক। মেছেজটো চেণ্ড হৈ যাব, মানে আপোনালোকৰ নতুন ভাৰ্চনে কাম কৰিছে। তাৰপিছত আপোনালোকে মেইন মেনুত গৈ প্লে ষ্ট'ৰ অ'পেন কৰক। প্লে ষ্ট'ৰ অ'পেন কৰি আপোনালোকে হোৱাটছএপ চাৰ্চ কৰক আৰু হোৱাটছএপ চাৰ্চ কৰাৰ পিছত হোৱাটছএপ মেছেঞ্জাৰ যোনটো আছে আপোনালোকৰ সেইটোত অ'পেন কৰক।
অ'পেন কৰাৰ পিছত এতিয়া আপোনাৰ এতিয়াও লিখা আছে যে বেটা ভাৰ্চন ইনষ্টল হৈছে, কিন্তু এইটো আনইনষ্টল কৰি ৰিইনষ্টল কৰিব দিছে। চ' আপোনালোকে চিম্পলি আনইনষ্টলত ক্লিক কৰক। তাৰপিছত আপোনালোকে অ'কে কৰক। অ'কে কৰাৰ পিছত আপোনালোকৰ আনইনষ্টল ষ্টাৰ্ট হৈছে। আপোনালোকে যদি ভাবিছে আপোনালোকৰ মেছেজ বা ফটোবোৰ গুচি যায়, তেনেকুৱা একো নহয়। তাৰপিছত আপোনালোকে ইনষ্টল কৰক। ইনষ্টল কৰোঁতে আপোনালোকৰ কিছু টাইম লাগিব। নেট ফাষ্ট হ'লে সোনকালে আপোনালোকৰ ইনষ্টলটো কমপ্লিট হৈ উঠিব। আপোনালোকে যেনেকৈ ইনষ্টল হয় ঠিক তেনেদৰে ইনষ্টল হ'ব আপোনালোকৰ। ইনষ্টল হোৱাৰ পিছত আপোনালোকে চাই থাকক যে আপোনালোকে নহ'লে ডাটাবোৰ গুচি যাব পাৰে। চ' শেষলৈ চাওক। ইনষ্টল হোৱাৰ পিছত ফাইনিং ইনষ্টলিং হ'ব, ইনষ্টলিং লিখা আছে, ইনষ্টল হৈ আছে। আপোনাৰ ঠিক তেনেদৰে মোৰ দৰে হৈ থাকিব আপোনাৰ ইনষ্টল হোৱাৰ পিছত লিখি আছে আনইনষ্টল অ'পেন। চিম্পলি আপোনালোকে অ'পেন কৰক। অ'পেন কৰাৰ পিছত এনেকৈ আপুনি যেনেকৈ ফাৰ্ষ্টত কৈছিলে তেনেকৈ কৰক। এতিয়া মোৰ নাম্বাৰটো মাৰিছোঁ ইয়াত, মই নাম্বাৰটো নেদেখা কৰিছোঁ। তাৰপিছত আপোনাৰ নেক্সট কৰক। নেক্সট কৰাৰ পিছত আপোনাৰ কানেক্টিং হ'ব। কানেক্টিং হোৱাৰ পিছত আপোনালোকে জানিবই নাম্বাৰটো নেদেখা কৰিছে, এইটো সুধিছে এক্সিট। অ'কে কৰিলোঁ। অ'কে কৰাৰ পিছত আপোনালোকৰ এটা কনফাৰ্মেশ্যন কোড পঠাই দিব। পঠোৱাৰ পিছত কিছু টাইম লাগিব কোডটো আহালে। আহিব ধৰিছে, কিছু টাইম লাগিব, লগে লগে নপঠায়, এইটো টাইম লাগিব। নাম্বাৰ পঠালে এতিয়া নিজে নিজে ভেৰিফাই হৈ গ'ল, কাৰণ এইটোৱেই মোৰ নাম্বাৰ যোনটো মই এইটোৱে ইউজ কৰি আছোঁ। তাৰপিছত আপোনালোকৰ এনেকৈ কিছু টাইম লাগিব, নেটটো শ্ল' হৈ আছে, চ' মোৰ কিছু টাইম লাগিছে। এনেকৈ আপোনাক সুধিব স্কিপ আৰু ৰিষ্ট'ৰ। আপোনালোকে ৰিষ্ট'ৰত ক্লিক কৰিব, স্কিপ কৰি নিদিব, ৰিষ্ট'ৰত কৰি দিয়ক। ৰিষ্ট'ৰ কৰাৰ পিছত আপোনাৰ দেখিব প্ৰচেছিং টু ৰিষ্ট'ৰ মেছেজ, মানে আপোনালোকৰ মেছেজবোৰ ৰিষ্ট'ৰ হৈ আছে, মানে আপোনালোকে আকৌ আগৰ মেছেজবোৰ ঘূৰাই পাব। 100% হ'ব লাগিব। আপোনালোকৰ মেছেজ কিমান আছে তাৰ ওপৰত নিৰ্ভৰ কৰি টাইমটো ল'ব ৰিষ্ট'ৰ হোৱা। আৰু ৰিষ্ট'ৰ হোৱাৰ পিছত আপোনালোকে এনেকৈ নেক্সট কৰি দিব। নেক্সট কৰাৰ পিছত আপোনালোকে নাম দিব, ফটো দিব। তাৰপিছত মই এনেকৈ ৰাখিছোঁ এতিয়া। তাৰপিছত আপোনালোকে নেক্সট কৰি দিব। নেট শ্ল' হৈ আছে কাৰণে হোৱা নাই। নেক্সট কৰাৰ পিছত এনেকৈ আহিব ইনষ্টলিং, প্লিজ ৱেইট এ মুভমেণ্ট। কিছু টাইম লাগিব, ৰখাৰ পিছত আপোনালোকৰ এনেকৈ আহিব। আপোনালোকৰ মেছেজ বা ফটো ভিডিঅ' এইবোৰ ডেইলি, উইকলি, মান্থলি কেতিয়া আপোনালোকে ব্ৰেকআপ ল'ব এনেকৈ সুধিছে। চিম্পল আপোনালোকে নেভাৰ কৰি দিয়ক। নেভাৰ কৰি আপোনালোকে ডান কৰি দিয়ক। ডান কৰাৰ পিছত আপোনালোকৰ মেছেজবোৰ আগৰ দৰেই আছে। এতিয়া আপুনি এজন ফ্ৰেণ্ডলৈ যাওক, যাক নেকি আপুনি এতিয়া মেছেজ কৰিব। মই এইজনলৈ গৈছোঁ, দিছে ছানডে চুইট। এতিয়া মই এইটো টাৰ্গেট কৰি দি দিম, বা আপুনি গ্ৰুপতো যাব পাৰে। এইটো টাৰ্গেট কৰি দিবৰ কাৰণে আপুনি এতিয়া চুৱাইপ কৰি চাওক। চুৱাইপ কৰক। এতিয়া আপুনি যিকোনো এটা লিখি দিয়ক। মই এতিয়া এনেই জাষ্ট এনে এক্সাম্পল লিখি দিওঁ, ঠিক আছে, চেণ্ড কৰি দিয়ক। মেছেজটো এতিয়া চেণ্ড হৈ গৈছে। এতিয়া আপুনি ধৰা হ'ল ভইচ মেছেজ এটা পঠাব লাগে। আগতে য'ত ভইচ তাত ক্লিক কৰি ধৰিব লাগিছিল, এতিয়া আপুনি এইটো ক্লিক কৰি ওপৰৰ ফালে চুৱাইপ কৰিলে আপোনাৰ ভইচ ৰেকৰ্ডিং ষ্টাৰ্ট হ'ব। তাৰপিছত আপুনি চেণ্ড কৰি দিব পাৰিব। এটা ভিডিঅ'তে ইমানবোৰ ফিচাৰ্ছ জনোৱাত অসুবিধা হয়। যদি আপোনালোকে আৰু ফিচাৰ্ছৰ বিষয়ে জানিব বিচাৰিছে, তেনেহ'লে মোক কমেণ্ট বক্সত কমেণ্ট কৰি কওক। আৰু যদি আপোনালোকৰ ডাউনলোড কৰাত অসুবিধা হৈছে, তেনেহ'লে মোক কমেণ্ট বক্সত কমেণ্ট কৰি কওক। মই আপোনালোকক ছল্ভ কৰিবলৈ বিচাৰিম। ধন্যবাদ।